দেৰি নকৰিবি দেই সোনকালে ওলাই আহিছনে হয় নেকি হ'ব তেনেহ'লে কোনো চিন্তাৰ কাৰণ নাই হেৰি যাবলৈতো মোৰো মন আছিলে বুজিছ পিছে কি কৰিবি এইবিলাক গৰু গাড়ীবিলাক আছে তাতে আকৌ ধান কটা এইবোৰ চিৰি কৰিবলৈ আছেই গতিকে তই একো চিন্তা নকৰিবি ভাল ধৰণে থাকিবি মই এইবোৰ কামৰ পৰা আজৰি হ'লেই মাছ পুঠি কিবা এটা লৈ পেলাই তোৰ ওচৰলৈ যাম বাৰু দেই ভালে ভালে থাকিবি দালি ভাজি সব আছে আপুনি ভাতকেইটা বনাই খালেই হ'ব হ'ব মোৰ খোৱাৰ কাৰণে তই চিন্তা কৰিব নালাগে বুজিছ মই কিবা এটা খাম কালি তহঁতে সোনকালে ভালে ভালে যাগৈ যা দেৰি কৰিব নালাগে আৰু ছোৱালীকো চাব আপুনি হ'ব তাই খেলিব নহয় এতিয়া হৈ যাব শুন তই একো চিন্তা নকৰিবি বুজিছ পইচা পাতি কথা একো চিন্তাই নকৰিবি দৰকাৰ পৰিলে সেই চাপৰিত যে আছে মাটি সেই বিক্ৰী কৰি দিম বুজিছ মাত্ৰ তই মানুহ হ ভাল মানুহ হ হা একো চিন্তা নকৰিবি একো চিন্তা নকৰিবি ভালকৈ থাকিবি তাত যা ঠিকেই কৈছে চাওঁ শুনচোন এইটো লৈ যা তই সেই টমটমখনত উঠাই দিবি যা শুন যা দেই দুখ বজা কৰি নাথাকিবি যা ভালকৈ থাকিবা এইটো ৰুমত দুটা জলহস্তী আছেই সেইটো ৰুম কম গোহালি বেছি দে আজি ক্লাছলৈ আহিবানে ভাল হৈ যাব দেই সেইকাৰণেতো দিছো আকৌ তোমাক জানো নহয় সেইটো দিলে তোমাৰ ভাল হৈ যাব হেই কি কৰি আছো এইবিলাক হেই থ এডাল ক'ত উঠাই থৈছে চাচোন তোমাক কোৱা নাই জান দে আৰু বাচোন মায়ে ফোন কৰিছে দেখোন এওঁ মাধুৰ্য এওঁক হোষ্টেলত ৰোমিঅ' বুলিয়ে কয় কিন্তু এওঁৰ জুলিয়েটহে ধেৰ হয়তো অসমত এনেকুৱা এজনী ছোৱালী নাই যাৰ লগত এওঁ চেনি খোৱা নাই দেহা কোৱা মায়ে ফোন কৰিছিলো দেহা তেনেকৈ কিয় ভাবিছা তইনো কাৰ লগত কথা পাতি থাক ইমান এওঁ চানি এওঁক হোষ্টেলত জ'জ' বুলি জনা যায় এওঁক দেখিলে জুনিয়ৰটো দূৰৰে কথা ছিনিয়ৰো দূৰতে পলায় আজি 9:00 আহিব বোলে হয় নি ধৰিবি আজি যাকেই পাওঁ মজা দিব লাগিব আৰু ৰহ মই চিগাৰেট এটা খাই আহোঁ নহ'লে নোলাই ৰাতিপুৱা যা খুৰী আহিলে মাতি বহা কি হলো নমস্কাৰ তোমালোকৰ ঘৰ মোৰ তেজপুৰ আৰু ইয়াৰ লখিমপুৰ মোৰ ল'ৰা এটাই তোমালোকে নিজৰ ভাইটিৰ নিচিনাকে মৰম কৰিবা আৰু মই কিবা কিবি লৈ আনিছো বেগতে আছে তোমালোকে খাবা ঠিক আছে খুৰী আপুনি চিন্তা নকৰিব আমি আছো আপুনি চিন্তা নকৰিব খুৰী আমাৰ এই ৰুমটো যে গোটেই হোষ্টেলৰ ভিতৰত বেষ্ট ৰুম মই ৰুমটো অকণ চাফা কৰি থৈ যাওঁ নেকি নাই নালাগে আমাৰ পৰীক্ষা হৈ আছিল কাৰণে আমি সময় পোৱা নাই ন হয় নেকি তেতিয়া মই যাওঁ ফোন
ভালকৈ থাকিবি দাদাহঁতে যি কয় তই তাকে মানিবি আৰু কিবা যদি অসুবিধা পাওঁ ফোন কৰিবি মই এতিয়া আহোঁ দেই ভালকৈ থাকিবি আহোঁ দিয়া ঠিক আছে কি চিন্তা কৰিছে নকৰিবি বচোন বহ তই গুটকা চুটকা খাৱ নে নাই নে আকৌ আহিবি নাখাৱ কথা আছে তোৰ মই আধাৰ কৰি দিম তই চিন্তাই নকৰিবি ফটোমি কৰিবলৈ জেগা পোৱা নাই মায়ে কি আনিছিলে দে খাওঁ কি কৰ এইবিলাক এতিয়া নহয় গলিবি চাহ বনানোৱাৰ পিছত তেতিয়া খাম দিছে কি দিডাল বেছি তোৰ পিছত খাম তই এই যাওঁ চিগাৰেট দুটা লৈ আজা মায়ে দি থৈ যোৱা নাই তাৰপৰা লৈ আহিবি যা যা লাগে এটা হে নব কচু খালে সজুৱা বহ কপৰা আহি গ'ল হালাও কৰাহে কথা আৰু এতিয়া এটা কাম কৰ মাকে কিবা কিবি আনিছে খাই লওঁ দে সৰু কেইটাও দি দিবি তই আহিব এতিয়া পটককৈ খাওঁ নেকি দে বিস্কুট দে উলিয়া খাব দিবি মই নাখাওঁ তই হ'ব দে কি দে আনিলি তই বোলা কথা আছে সেইকাৰণে ৰ হে ল'ৰা কি নাম ক'ত ঘৰ তোৰ মোৰ নাম পোহৰ বৰুৱা মোৰ ঘৰ চতিয়াত তেনেকে নহয় মোৰ নাম অমুক তাৰপিছত ক খা বাপেকে ভীমকলটো দেউতাৰ নাম অমুক তাৰপিছত ক খা বাপেকে ভীমকলটো সেনেকে ক জলদি ক মোৰ নাম পোহৰ বৰুৱা খা বাপেকে ভীমকলটো মোৰ দেউতাৰ নাম ৰত্নেশ্বৰ বৰুৱা খা বাপেকে ভীমকলটো মোৰ ঘৰ চতিয়াত খা বাপেকে ভীমকলটো এতিয়া নাচ তই এই চলাটো বুলি ল নাচ আৰু কাম এটা তোলা কৰো এই তাতে ধৰি ল দি দিওঁ ইয়াত দি দে এতিয়া ধুনীয়া লাগিছে গান গান বদাম হৈ ডালু মেৰে লিয়ে নাচ কি কৰি আছ নাচ কি কৰি আছে নাচ নাচিব নোৱাৰ নাচ এইটো নহয় ইটো দে নাগিন 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 দে এইটো দে নাগিন 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 এটা কাম কৰ পুতনাটোকে নোচোৱাই দিম দে বজা নোচোৱাই দিম নাচ পুতনা নাচ মাজে মাজে এইটো দি দে নাগিনটো मुनि बना होई डार्लिंग मेरे लिए मुनि बना होई डार्लिंग मेरे लिए मातले कोशिलुम ना पालुम गरा लोया हिमा सुदा खादिलु হ'ব এই হ'ব যা এই তই কাপোৰবিলাক চিজিল কৰ দেখা নাই কিমান লৈছে আৰু এই চকল চিজিল কৰ যা মই বাহিৰ পৰা যাও যা কি কৰি আছ তই কৰি আছো দাদা এইফালে এই কাপোৰ কেইটা তই ধুই দিবি
সৰু আছে যদি দি দে আছে মই মাল এটা লৈ আহোঁ যা এই চাক তলত তলৰটো যা ঐ এয়া কি বেলেগ কাপোৰৰ লগত দিওঁতে ৰং লাগি গ'লে না তইতো মৰি গ'লি আৰু এতিয়া ফুটবল কৰ 500 বাৰ ৰখিলে কিন্তু পিটন আৰম্ভ আৰু কৰ কি হ'ল এইটো আৰু দে ৰখিছ কিয় একদম নৰখিবি 101 102 নৰখিবি ৰখিলে মৰি গ'লি আৰু তই 103 104 105 এইটো কেনেকুৱা পাইছ ইয়াৰ কি হ'ল এয়া চাচোন তাই দিয়া চাৰ্টটো কি কৰি পেলালে এয়া আপোনালোকে দেখাৰ দৰে পোহৰ বৰুৱা বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ ইত্যাদি এনেকুৱা ধৰণৰ বহু প্ৰশ্ন বানেৰে থকা সৰকা কৰা পৰিস্থিতি আমাৰ জুনিয়ৰ আৰু ছিনিয়ৰ মাজৰ এই দেৱালখন কেতিয়া আঁতৰ হ'ব আহক আমি সকলোৱে মিলি মাত মাতো এই ৰেগিঙৰ বিৰুদ্ধে হাজাৰ সপোন বুকুত বান্ধি জীৱনৰ এক নতুন পাঠ শিকিবলৈ যোৱা এজন ছাত্ৰৰ জীৱনৰ লগত হেতালি খেলাৰ সেই ছিনিয়ৰসকলৰ অধিকাৰ নাই উই এগেইনষ্ট দ্য ৰেগিং ৰেগিং মাষ্ট বি প্ৰহিবিটেড